Oh no. Oh no. Dapat? Kala ko pa নমস্কাৰ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব আৰু বহুত মৰম যাচিব। আৰু এয়া আমি যিহেতু ঘৰলৈ গৈছিলোঁ, আমি ঘূৰি আহিছোঁ এতিয়া, কাৰণ স্কুল আকৌ খুলিব 1 তাৰিখৰ পৰা। আজি হৈছে 31 মাৰ্চ, কিন্তু মই এই ভিডিঅ'টো আজি এডিট কৰিছোঁ, আহিলোঁ 31 মাৰ্চ দিনাই। পলম হ'ল কেইদিনমান। এতিয়া আমি অৱশ্যে এখেতৰ কৰ্মস্থানতে আছোঁ আৰু এই পামগৈ আৰু বেছি দেৰি নাই। কিন্তু নাৱত আমি বেটাৰ ৱাকাৰখন এৰি থৈ আহিলোঁ। দৰিয়া ব্ৰিজৰ পৰা আকৌ উভতি গৈ আমি ৱাকাৰ আনিব গ'লোঁ। তাৰপিছত এয়া আহি আছোঁ আৰু আহিয়েই বনালোঁ। এয়া ধৰিব পাৰিছে নেকি? এয়া হৈছে গাখীৰ আৰু চেনিৰ এটা মিশ্ৰণ। এইখিনি একেবাৰে কমাই উতলাই আছোঁ, একেবাৰে কম হোৱালৈকে। সেয়া দেখিছেনে? একেবাৰে কম হৈ গ'ল কেৰাহীত থকাখিনি। পিছে দেই, এয়া আকৌ মেৰিগ'ল্ড বিস্কিট। এই বিস্কিটখিনি মই হাতেৰে এনেকৈ গুড়ি কৰি আছোঁ, একেবাৰে মিহি গুড়ি হোৱালৈকে। মিক্সিতো দিব পাৰে, মই এইটো তৎক্ষণাতেই টাইট হ'বলৈ কাৰণে এনেকৈ হাতেৰে অকণমান গোটাকৈ ৰাখি এইয়া এটা বল বনালোৱেই। মানে মই বনাইছোঁ পেৰা আকাৰৰ এটা মিঠাই, যিটো মই খাই ভাল পাওঁ, মেৰিগ'ল্ড দি এনেকৈ। আগতেও বনাওঁ, পিছে ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ। মানে এইটো মই আগতে এনেকৈ দিয়া নাই। আপোনালোকে কোনোবাই খাই যদি জনাব বাৰু। এইখিনি অকণমান এনেকৈ গোটা হৈ থাকিব দিছোঁ। তাৰপিছত এয়াৰে লাডু বনাইছোঁ চাহৰ লগত খাবলৈ। আৰু মিক্সিত দিলে পিছে ধুনীয়া গুড়ি হয়, সেয়াও কৰিম, অকণমান পিছত দেখুৱাই আছোঁ। এইখিনি মানে অকণমান সময় ফ্ৰিজত ৰাখিবলৈ পাব লাগে, তেতিয়া ভালকৈ টান হয় বস্তুটো। কিন্তু যিহেতু আমাৰ ভাড়াঘৰততো ফ্ৰিজ নাই, গতিকে অকণমান মানে টানকৈ বনাইছোঁ বস্তুটো। বিস্কিটৰ গুড়াটো বেছিকৈ দিছোঁ, তেতিয়া মানে টান হৈছে আৰু তেতিয়া লগালগে খাব পৰা হৈছে। কিন্তু বিস্কুটৰ গুড়াটো কমকৈ দি অলপ ফ্ৰিজত থৈ টান কৰি খালে বেছি টেষ্টি লাগে খাবলৈ। মই কিন্তু সেই তেনেকৈ খাইহে ভাল পাওঁ বেছি। মানুহজনক এতিয়া চাহ দিবলৈ একো নাছিলে, কাৰণ আমি ঘৰৰ পৰা আহোঁতে কিবা বজাৰ কৰি আনিবলৈ পাহৰি থাকিলোঁ, মিঠাই আনিবলৈ পাহৰি থাকিলোঁ। গতিকে এয়াৰে বনাইছোঁ আৰু পেৰা আকাৰতো বনাম, কিছুমান এনেকৈ লাডু নিচিনাকৈ বনাম, যি পাৰিছোঁ আৰু যেনেকৈ। আৰু ল'ৰাটো শুই আছে, সেইকাৰণেহে ইমানখিনি কৰিব পাৰিছোঁ। সি নোখোৱা হ'লে বাৰু এইটো পচিবল নাছিলেই, কাৰণ তাৰ লগতে মোৰ সময়খিনি পাৰ হৈ গুচি যায়। আৰু এয়া লৰালৰিকৈ একদম ধুনীয়াকৈ গোলকৈ বনাইছোঁ, এইটো মানুহজনক দিম বুলি। চাই যাওকচোন ভিডিঅ'টো। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে কাজু বাদাম, আলমণ্ড বা কিচমিচ তেনেকৈ এড কৰি দিব পাৰে, তেতিয়া আৰু বেছি ভাল লাগে। কিন্তু মোৰ একো প্লেনিং নাছিলে, যিহেতুকে বনোৱা একদম তৎক্ষণাতে বনালোঁ, সেইকাৰণে একো দিয়া নহ'ল। আৰু এয়া দেখিছেনে, মিক্সি জাৰটোত মই এনেকৈ বিস্কুটবোৰ ভাঙি দিছোঁ। এইখিনি একদম ধুনীয়াকৈ গুড়ি হ'বলৈ দিম। আৰু মই যিহেতু ফ্ৰিজত যিহেতু নথওঁ, সেইকাৰণে এটা ৰাতি এইখিনি মানে বিস্কুটৰ গুড়িখিনি তাত মিক্স কৰি এটা ৰাতি থৈ দিম। আৰু এইখিনি একদম ভালকৈ গুড়ি হৈ গ'ল বিস্কুটখিনি। সেইখিনি এতিয়া মই সেই যিটো গাখীৰৰ মিশ্ৰণ আছিলে আৰু চেনিৰ মিশ্ৰণ, ইয়াতে ঢালি দিম। আৰু এইখিনি মই কিনা গাখীৰেৰে কৰিছোঁ। এই বস্তুটো আচলতে গাখীৰ যে ফাটি গ'লেও আমি কৰিব পাৰোঁ, সেইটোৱে মানে ফটা গাখীৰেও আমি এনেকুৱা বনাওঁ। মানে মই আগতে মাৰ ঘৰত গৰু গাখীৰ যদি কেতিয়াবা ফাটি যায় গৰমকালিত, তেতিয়া এনেকৈ চেনি আৰু সেই গাখীৰখিনি ফটাই লৈ মানে গেছত মানে একেবাৰে উতলাই কম কৰি লৈ এনেকৈ পেৰা বনাই খাওঁ হ'লে আগতে। তাকেই কৰিলোঁ, কিন্তু এতিয়া এই পেকেট গাখীৰতে কৰিলোঁ, মোৰ খাব মন গ'ল। আৰু আনি থোৱা আছিলে বাৰু গাখীৰ, সেইকাৰণে। আৰু এইখিনি পেৰা আকাৰত, এয়া লাডু আকাৰত বিভিন্নকৈ বনাই লৈছোঁ আৰু চাহ খাবলৈ। পেৰা আকাৰত বনোৱাখিনি কিন্তু মই ৰাখি থ'ম, এটা ৰাতি টান হ'বলৈ। এইখিনি ঢিলা হৈ আছে আৰু এইখিনি একদম ধুনীয়া টান হৈ গ'ল, খাব পৰা হৈ গ'ল। সেয়াই আছিলে, আপোনালোকক দেখুৱালোঁ। ঘৰ আহি পালোহি আৰু
9মহীয়া বেজীটো দিবলৈ থাকি গৈছিলে তাকে আজি ইয়াৰে কমলাবাৰী হস্পিটেলত বোলো তাৰ বেজীটো দিয়াই আনোগৈ তালৈকে যাবলৈ ওলাইছোঁ পিছে নীৰ শুই উঠা নাই মই ভাবিছোঁ সেইকাৰণে এই ঘৰৰ পৰা অহা ভিডিঅ'টো ইয়াতে শেষ কৰি থওঁ নহ'লে থাকিয়ে যায় মোৰ ইণ্ট্ৰ'টো কৰোঁ আউট্ৰ'টো কৰিবলৈ থাকি যায় প্ৰায়বোৰ ভিডিঅ'তে সেইকাৰণে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো বাই বাই আৰু আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম